হেল্ল' বগী তহঁতি শৰাই দিবলৈ অহা কথা আছিলে নহয় আহি পালিহি নেকি হেৰি তহঁতি সেই ঘৰলৈ উভতা সময়ত আকৌ মোক সেই খবৰটো দিবি নতুনকৈ আকৌ জোৱাইটো আহিছে নহয় কিবা এসাঁজ দিবও লাগিব ভালকৈ এসাঁজ খুৱাবও লাগিব মই আকৌ তেতিয়াহে সেই মোহাৰক বজাৰলৈ পঠাই কিবা কিবি এটা আনিব পাৰিম খবৰটো দিবি আকৌ দেই কি কথা ক'ব লাগিছ আকৌ কি সময় নহ'ব এই কথা নকবি তেনেকৈ এই নতুনকৈ জোৱাইটো লৈ আহিছ দৰকাৰ হ'লে থাকি দিবি কি তোৰ মাহীৰ লগত ইমানেই থাকিবলৈ জেগা অভাৱ হোৱা নাই নহয় মানুহে কম জেগা একেবাৰে এভেইলেবল হৈ আছে একদম সেই অহা সময়ত মোক খবৰটো দিবি মই মোহাৰক কওঁগৈ হ'ব ৰাখোঁ দিয়া তোৰ লগত সেই কথা পাতি থাকিলে মোৰ সেইফালে দেৰি হ'বগৈ ঘৰটোৱে চাফ চিকুণ কৰোঁ সেই মই মোহাৰক বজাৰলৈ পঠিয়াওঁগৈ দেই হ'ব দে সেই পুতুকণৰ দেউতাই এইফালে আহকচোন আপুনি পটককৈ মোক এই সাউতকৈ বজাৰ কেইটামান কৰি দিয়কহি এই বাইদেউ ছোৱালীজনী আৰু সেই জোৱাইটো যে অহা কথা আছিলে সিহঁতি শৰাই দিবলৈ আজৰি হৈছে পাবহি অকণমান পিছত আহকচোন মই এই যা যোগাৰখিনি আকৌ কৰিব লাগিব নহয় এই মানুহটো ক'ত যে সোমাই থাকেগৈ নহয় আহক আজি হেৰা মানুহজনী কেলেনো ইমান চিঞৰি থাকা আজি ৰাতিপুৱা সেই চাহকাপ খাওঁতে মই তোমাক কৈছিলোঁ দেখোন এই বাকী বাৰকেইটাত বোলো সময় নাপাওঁ আজি দেওবাৰে সময় পাইছোঁ মই পুষ্পা বুলি কোৱা মুভিখন চাম এই তুমি এবাৰ চাই চাবাচোন কি বঢ়িয়া মুভি কি বঢ়িয়া চাল দিছে আলু অৰ্জুনে তোমাক ন এইবোৰ কৈ নোলাভ কি বান্দৰেনো কি নাৰিকলৰ মূল বুজি পাব নহয় জানো এই হ'ব ঠক আপোনাৰ পুষ্পা মুভি এই বান্দৰীয়ে ভাত নিদিলে সেই খাবলৈ নাপায় এই বান্দৰীয়ে কাপোৰ ধুই নিদিলে অফিচলৈ যাব নোৱাৰে আকৌ এই বান্দৰীকে আপুনি হাঁহিবলৈ আহে এই বান্দৰীৰ লগতনো তেতিয়াহ'লে এই 8 বছৰ সংসাৰ কিহৰ পৰা কৰিলে এতিয়া শইকীয়ানী আৰু বৰুৱানী যদি ওলালেহিহেঁতেন সিহঁতৰ নিচিনা সুন্দৰীয়ে পৃথিৱীতে নাই পিছে সেই অথনিৰ পৰা যে তুমি মোক ইমান চিঞৰি কেলে মাতি আছিলা কোৱাচোন কিহৰ ধান্দাত থাকে এই মানুহটো অথনিৰ পৰাই মই আপোনাক কৈ আছোঁ আপুনি সেই বজাৰৰ পৰা গৈ পেলাই বস্তু দুপতমান আনি দিয়ক মোৰ সেই বাইদেউ ছোৱালীজনী আৰু জোৱাইটো আহিব আপোনাৰ মানে এতিয়াও কাণত সোমোৱাই নাই মই যাব নোৱাৰোঁ দেই তুমি এই পুতুকণকে পঠিয়াই দিয়া ঠিক আছে তেতিয়াহ'লে মই বজাৰলৈ বাৰু পুতুকণকে পঠিয়াওঁ কিন্তু আলহীৰ লগত দুপৰীয়া সাজত আকৌ বহিব নোৱাৰিব আপুনি সেই ইমানজনী কি কথা বাৰু কোৱা তুমি মই সেই ল'ৰাটোকে পঠিয়াই দিয়া বুলিহে কৈছোঁ এই পুষ্পা মুভিখন চাবলৈ মোৰ বৰ আশা ময়ো সেইটোহে কৈছোঁ আপুনি পুষ্পা মুভি চাই পেট ভৰাব আৰু আমি ভাত খাই পেট ভৰাম ঠিক আছে নহয় চাই আছোঁ মই চবৰে উৎপাত বাঢ়িছে এতিয়া বৰুৱানী আৰু শইকীয়ানী আহি কওকচোন এই শুনিছেনে হাজৰিকা যাওকচোন আপুনি মোক বজাৰৰ পৰা আহি দিয়ক তেতিয়া পোক দাঙি দাঙি দৌৰিব কিন্তু মই এই বান্দৰীয়ে পঠিয়াইছোঁ যে যাব নোৱাৰে হাজৰিকা মই আকৌ আপোনাক লগ পাম বুলিয়ে আহিছিলোঁ ভালেই হ'ল হাজৰিকানীকো লগ পালোঁ আৰু আপোনাকো লগ পালোঁ এই সময়তহে ওলাব সিফালে কেঁচাই খাই দি জানি বেছি উল্টা পুল্টা কৰিব কোনদিনা চুলিকেইডাল গুলতে চিনিম তাই মোক চিনি পোৱা নাই সেইটা আহি যোৱাচোন লোৱা এই বৰুৱানী আৰু মোকে চাহ একাপ বনোৱাগে দুজনে সেই বহি বহি চাহকণ খাইনো কিনো দৰকাৰ লাগিছিলে কথাটো সুধো নহয় জানো চাহ ভালকৈ খুৱাম হেৰি শুনিছে এই বৰুৱানী কেলৈ আহিছে মোক কথাটো ক'ব নহয় আপুনি নহ'লে সেই ভিতৰতে গৈ পুষ্পা মুভিখনকে চাওক নহ'লে আকৌ ৰাতি মোৰ লগত পুষ্পা মুভি চাবলৈ পাব নহয় যাওক এতিয়া মাই গড হাজৰিকানী আপুনি আকৌ সেই হিন্দী মুভি কেতিয়া পাই চাবলৈ ল'লে মই ভাবিছিলোঁ আকৌ আপুনি মুভি নাচায় নেকি এই হাজৰিকাই যে আপোনাৰ কথা ইমান মিছাকৈ কয় নহয় তলে তলে লিলিমাই মানে ভালকৈয়ে চলিছে আজি গধূলি ভাত খুৱাম পুষ্পা মুভি হিন্দী মুভি ভালকৈ হিচাপ ল'ম চৰি হাজৰিকা মোৰ লগত মানে আজি চাহ খোৱাৰ বাবে একেবাৰে টাইম নাই বেলেগ এদিন আহিম আপুনি এটা কাম কৰকচোন বজাৰৰ পৰা কেইটামান মানে বস্তু কেইটামান আনি দিয়ক এই আজি মানে ঘৰৰ পৰা মা আৰু পাপা আহিব প্লিজ পাৰিবনে সেইটো আৰু বাৰু হেল্প বুলি কয়নে এই যোৱাচোন যোৱা শুনিছানে পুতুকণ আমাৰ যোৱাচোন ভিতৰৰ পৰা বাইকৰ চাবিটো লৈ আহা পটককৈ মই বজাৰকেইটা কৰি আনি দিওঁ হেৰি নালাগে দিয়ক নহ'লে আমাৰ পুতুকণকে পঠিয়াই দিওঁ এই মোৰ মানে বজাৰ কেইটামান কৰিবলৈ আছে আপোনালোকে এই পুষ্পা মুভিখন চাবলৈ আছে নহয় এই পুষ্পা মুভি থোৱা এই পুষ্পা মুভিখন মই ৰাতি চাই ল'ম আকৌ তুমি আৰু সেইবিলাক কথা মাথা মাৰিছানে দিয়া যোৱা পটককৈ বাইকৰ চাবিটো লৈ আহা ঠিক আছে হাজৰিকা মই তেতিয়াহ'লে আহোঁ মই ৰাস্তাতে মোনাটো লৈ থাকিম আপুনি আহক তেতিয়াহ'লে ঠিক আছে বাই মানুহজনী সঁচাকৈ বৰ মৰম লগা দেই কি ক'লে আপুনি কি ক'লে খাচী আপোনাৰ যাওক মই বাইকৰ চাবি আনিব নোৱাৰোঁ কাকি ক'ত বজাৰ কৰিবলৈ আছে কৰি দি থাকক কোনজনী বুঢ়ী মাক আপুনি বজাৰ কৰি দিবলৈ আছে কৰি থাকক আজি আপোনাৰ ৰাতি আহকচোন আপুনি ঘূৰি পুষ্পা মুভি বৰুৱানী শইকীয়ানী চব হিচাপ ল'ম আজি মই আপোনাৰ